নমস্কাৰ শ্ৰোতাসকল। আজি শিল্পী দিৱসৰ উপলক্ষে মই এটি গল্প পাঠ কৰিবলৈ ওলাইছোঁ। গল্পটিৰ নাম নীলাচৰাই। লেখক ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। নীলাচৰাই। আজি মাঘ বিহুৰ উৰুকা। তিল আৰু মিতিল দুই ভাই ভনী ৰাতি বিচনাত শুই আছে। দুয়োৰে চকুত টোপনি নাই। কাইলৈ মাঘৰ বিহু। মাকৰ বেজাৰ। দেউতাক কামলৈ যাবই পৰা নাই। বিহুৰ পিঠা-পনা একোৱেই কৰিব নোৱাৰিলে। আলিৰ সিপাৰে শিখৰত কিমান ৰং ধেমালি, ভোগালী বিহুৰ বাবে আনন্দ উজান। দুই ভাই ভনী ৰাতি বিচনাত উঠি বহিল। বেৰৰ জলঙায়েদি দেখে যে বাহিৰত পোহৰ। মিতিল, শুইছানে? ককায়েকে সুধিলে। নাই। তুমি শুইছানে? ভনীয়েকে সুধিলে। নাই। টোপনিহা হলেনো তোমাক মাতিলোহেঁতেন কেনেকৈ? এইদৰে দুয়ো ফুচফুচাই কথা পাতিবলৈ ধৰিলে। এনেতে ককায়েকে ক'লে, মিতু, এটা কাম কৰোঁ ব'লা। কি? ভনীয়েকে বৰ আগ্ৰহেৰে সুধিলে। হৌ যে পোহৰ দেখিছা জলঙায়েদি, আমাৰ আলিৰ সিপাৰে সেই ল'ৰাহঁতে বিহু পাতিছে। উঠা, ব'লা চাওঁগৈ। নাই, কেতিয়াও নেযাওঁ। ককায়েকৰ সাহ দেখি তাই আচৰিত হ'ল। কিহৰ ভয়? আহা, আমি যামেই। এইবুলি মিতিলৰ হাত ধৰি বিচনাৰ পৰা একে চাবেই নামি বেৰৰ জলঙায়েদি বাহিৰলৈ চাবলৈ ধৰিলে। দেখে যে হয়, সিফালে কিমান ল'ৰাই ৰং ধেমালি কৰি বিহু পাতিছে। এনেতে দুৱাৰত কোনোবাই ঢকিওৱাৰ শব্দ শুনিলে। উচাপ খাই তিলতিলে সুধিলে, কি হে? সেইটো কিহৰ শব্দ? এইবুলি সোধোতেই দুৱাৰখন লাহেকৈ মেল খালে। চুটি চাপৰ এজনী বুঢ়ী ভিতৰলৈ সোমাই আহিল। সেউজীয়া বৰণৰ এখন মেখেলা পিন্ধা, গাত আকৌ ৰঙা ৰিহা। ভালকৈ খোজ দিব নোৱাৰে। এডাল কিচকিচিয়া কলা লাখুটিত ভৰ দি কোনোমতে মাতিছে, মই হলগুৰিৰ আঘোণী বাই। তোমালোকৰ এটা নীলা কপৌ আছে নহয়? মোৰ সৰু ছোৱালীকণৰ বৰ অসুখ। নীলা কপৌটো মোক লগা হৈছে। অলপ পৰলৈ সকলোনি মাত। এনেতে মিতিলে মাত লগালে, তিলৰ এটা চৰাই আছে। ক'ত আছে? এইবুলি কোৱাত আঘোণী বাই লাহে লাহে ক'লে, হৌ সজাটোত। তিলে ক'লে। এইবুলি কোৱাত আঘোণী বাই লাহে লাহে সেইপিনে খোজ দি চৰাইটোলৈ চকুত থিয় কৰি চালে। নাই, এইটো মোক নেলাগে। এইটো সিমান নীলা নহয়। মোক লাগে তেনেই নীলবৰণীয়া চৰাইটো। নীলবৰণীয়া চৰাই হৈছে সুখৰ প্ৰতিমূৰ্তি। মোৰ ছোৱালীকণৰ মনলৈ সুখ নাহিলে তাইৰ বেমাৰ ভাল নহয়। ব'লা, আমি নীলা কপৌ বিচাৰোগৈ। তোমালোকো মোৰ লগত ওলোৱা। মই বিচৰা নীলা চৰাইটো বিচাৰি আনিবই লাগিব। ব'লা, এতিয়া আমি যাওঁ। কিন্তু আমাৰ গাত যে চোলা নাই, তিলে লাহেকৈ জনালে। একো কথা নাই, মই তোমালোকক এটা চোলা দিম আৰু এটা আঙঠি দিম। ই যাদু মন্ত্ৰ কৰা। ইয়াৰে তোমালোকে আমি বিচৰা নীলা কপৌ বিচাৰিব পাৰিবা। এই চোলা আৰু আঙঠি পিন্ধিলেই সকলো বস্তুৰ আচল ৰূপ দেখা পাবা। আঙঠিটো সোঁহাতত পিন্ধিলে সকলো বস্তুৰে আত্মা দেখিবলৈ পাবা।
আকৌ আঙুলিত পিন্ধিলে ভৱিষ্যতো দেখা পাবা। এই বুলি কৈয়েই আঘোণী বায়ে তিলতিলৰ গাত চোলা আৰু আঙুলিত আঙঠি পিন্ধাই দিলে। এতিয়া চোৱা, এই বুলি সোধাত তিলতিলে সকলো বস্তুতে এটা নতুন ৰূপ দেখা পালে। সন্মুখত থকা আঘোণী বাইজনী ৰজাৰ কুঁৱৰীৰ দৰে ওচৰত থিয় দিলে। দেখিবলৈ কেনে শুৱনি, তেওঁলোকৰ পজাঘৰটো ৰজাৰ কাৰেংঘৰৰ দৰে হ'ল। মজিয়া নীলা পাথৰেৰে সজা, বেৰত কিমান যে কাৰুকাৰ্য কৰা, তাজমহলৰ দৰে জকমক কৰিছে। কি আচৰিত, সকলো বস্তুৱেই যেন নতুন ৰূপ লৈ ল'ৰা ছোৱালীহঁতৰ কাষত থিয় দিলে। এইবোৰ দেখি দুয়ো আচৰিত হৈ কৈ কান্দিবলৈ ধৰিলে। ভয় নাখাবা, একো ভয় নাই, এইবোৰ হৈছে আত্মা। জগতৰ সৰহভাগ মানুহে বৰ নিৰ্বোধ, তেওঁলোক চকু থাকিও অন্ধ, সেইবাবে বস্তুবিলাকৰ আচল স্বৰূপ দেখা নাপায়। এনেতে দুৱাৰত এটা শব্দ শুনিবলৈ পালে। হৌৱা, দেউতা আহিছে বুলি উচাপ খাই তিলতিলে ক'লে, দেউতাই আমাৰ কথা শুনিলে বোধ কৰোঁ। আঙঠি হুলুকাই থোৱা বুলি কুঁৱৰীয়ে ক'লে। তিলতিলে লৰা ধপৰাকৈ আঙঠি হুলুকাই থলে। কিন্তু আচৰিত, ধুনীয়া ৰাজকুঁৱৰী আকৌ আঘোণী বাই হ'ল। দুৱাৰত বৰ জোৰেৰে শব্দ হ'বলৈ ধৰিলে। আহা, আমি এই খিৰিকীয়েদি ওলাই যাওঁ। আহা, সকলো মোৰ ঘৰলৈ ব'লা। আহা, হাতত সজা লোৱা, নীলা চৰাইটো তাতে আমি সোমাব লাগিব নহয়। আহা আহা, পলম নকৰিবা। এই বুলিয়েই বায়ে এটি এটিকৈ সকলোকে খিৰিকীয়েদি দলিয়াই পেলাবলৈ ধৰিলে। চোৱাচোন, মাঘ বিহুৰ উৰুকাৰ নিশা তিলতিল আৰু মিতিল ওলাল নীলা চৰাই বিচাৰি। সকলোকে কুঁৱৰীয়ে নিজৰ ঘৰলৈ নি ধুনীয়া সাজপাৰ দিলেগৈ। এইদৰে সকলোকে নি সোঁৱৰণিৰ ৰাজ্যৰ দুৱাৰদলিত আগবঢ়াই থৈ ক'লে, এতিয়া তোমালোকে বুঢ়ী আইৰা আৰু ককা দেউতাৰাক পাবাগৈ, তাতে নীলা চৰাইটোও পাবা। কিন্তু শুনা, তোমালোক দুয়ো অকলে যাব লাগিব, আমি তোমালোকৰ লগত নেযাওঁ। এই বুলি কুঁৱৰী আঁতৰি আহিল। তিলতিল আৰু মিতিল দুয়ো অকলশৰে গৈ আছে। এনেতে দেখে যে সন্মুখত কুঁৱলীৰ এন্ধাৰে ছাতি ধৰিছে, বাট পথ একোকে দেখা পোৱা নাযায়। তেওঁ গৈ আছে। এইদৰে গৈ দেখে যে এখন সৰু কাঠৰ ফলিত লিখা আছে সোঁৱৰণিৰ দেশ। হঠাতে মিতিলে উচুপি কান্দিবলৈ ধৰিলে। আমাৰ বুঢ়ী আই আৰু ককা দেউতা ক'ত? হৌৱা, কুঁৱলীৰ আঁৰত। আহা, নেকান্দিবা, চোৱাচোন, কুঁৱলী আঁতৰি যাবলৈ ধৰিছে। এতিয়াই আমি সকলো দেখিবলৈ পাম। তিলতিলে এইদৰে কোৱাত কুঁৱলী আঁতৰি গ'ল। হাবিৰ দাঁতিত গছৰ তলত এটা সৰু পজা দেখা পালে। তাৰে এটা সজাত কলা চৰাই এটাই টোপনিয়াই আছে। পজাটোৰ দুৱাৰ মুখত এজন বুঢ়া মানুহ আৰু এগৰাকী বুঢ়ী তিৰোতা বহি আছে। তেওঁলোকৰো মূৰ টোপনিত তোঁ খাই আছে। পজাটোৰ কাষত সকলো বস্তু যেন টোপনিত অচেতন। তিলতিল আচৰিত হৈ চিঞৰিবলৈ ধৰিলে, হৌৱা দেখোন আমাৰ ককা দেউতা আৰু আইতা। হয় হয়, মিতিলেও হাত চাপৰি মাৰি ক'লে। সিহঁতে দেখে যে ককা দেউতাকে চকু মেলি হাত মেলি আছে। আইতাকেও টোপনিৰ পৰা যেন সাৰ পাই উঠিল।
মোৰ সোণহঁত আজি আহিব বুলি মনতে এটা ভাৱ হৈ আছিল। আইতাকে ক'লে। গছৰ আঁৰৰ পৰা ল'ৰা ছোৱালীহঁত লৰি আহি তেওঁলোকৰ সন্মুখত ওলালহি। আইতা, এয়া আমি আহিছোঁ। ককা দেউতা, এয়া আমি তিল আৰু মিতিল। কিছু পৰলৈ দুয়ো নাতিনীয়েকহঁতক বুকুত সাৱটি লৈ মৰম কৰিবলৈ ধৰিলে। তেওঁলোকৰ আনন্দত সিয়া উপচি পৰিল। পোনাতিহঁত, আমাৰ ওচৰলৈ নাহ কিয়? কিমান দিন যে তহঁত অহাই নাই, আমাক পাহৰিলি। আজি কিমান দিন হ'ল আমি কাকো ইয়াত দেখা নাই। ইমান দিন আহিব পৰা নাছিলোঁ, আজি আহিলোঁ। আমাক কুঁৱৰীয়েহে আনিলে, এই বুলি তিলে মাত লগালে। সিবাৰ যে আহিছিলা, কিমান দিন আগে? আইতাকে ক'লে, সেইদিনা আমি অহা নাছিলোঁ। মিতিলে উত্তৰ দিলে, নহয়, তোমালোকে সেইদিনা আমাৰ কথা সুঁৱৰিছিলা যে। তোমালোকে যেতিয়া সুঁৱৰা, তেতিয়াই আমি সাৰ পাওঁ আৰু তোমালোককো দেখোঁ। এনেতে মিতিলে টোপনিয়াই থকা চৰাইটো দেখা পালে। অ', সেইটো দেখোন আমাৰ কপৌ। আইতা, সি আগৰ দৰে মাত লয়নে? এনেতে চৰাইটোৱেও সাৰ পাই উঠি মাত লগালে, তিল, মিতিল। আইতাকে ক'লে, দেখিছানে, যেতিয়াই কোনোবাই চৰাইটিৰ কথা ভাবে, তেতিয়াই সি সাৰ পাই উঠে। কিন্তু চৰাইটো নীলাবৰণীয়া দেখিছোঁ, কলা নহয়তো। নীলাবৰণটোৱে জিকমিক কৰিছে। ককা দেউতা, চৰাইটো কুঁৱৰীৰ ওচৰলৈ নিবলৈ দিবানে? নিবা শুন, নিবা, তেওঁলোক দুয়ো মাত লগালে। তাৰ পিছত তিলে লাহেকৈ সযতনে চৰাইটি সজাত সুমুৱাই যাবলৈ ওলাল। এতিয়া উলটিবৰ হ'ল। দুয়ো ককা দেউতাক আৰু আইতাকক মাত লগাই নীলা কপৌটো কুঁৱৰীৰ ওচৰলৈ লৈ যাবলৈ ওলাল। আইতা, নেকান্দিবা, আমি মাজে সময়ে আহি থাকিম নহয়, তিলে মাত লগালে। নিতৌ আহিবা সোণহঁত। আইতাকে বুকুত সাৱটি লৈ ক'লে, তোমালোকে আমাক সুঁৱৰি দেখা দিয়াতেই আমাৰ সুখ। এৰা, তোমালোক নিতৌ আহিবা। ইয়াত যে আমাৰ একো নাই, তোমালোক আহিলেহে আমি আহিব পাৰোঁ। ইয়াৰ পাছত দুয়ো আকৌ ওলাল। তিলৰ হাতত সজা, ভিতৰত নীলা কপৌ। উলটি আহোঁতে দুয়ো পাছলৈ চাই দেখে যে ককাক আৰু আইতাকেও তেওঁলোকলৈ চাই আছে। এনেতে লাহে লাহে আকাশৰ পৰা কুঁৱলী নামি আহিল। এখন আঁৰ কাপোৰ পৰিল। ককা দেউতাক আৰু আইতাকক ঢাকি পেলালে। এইদৰে গৈ আছে, গৈ আছে, গৈ ৰাজপ্ৰাসাদ ওলাল। এইখিনি পাই তেওঁলোকে দেখে যে সজাৰ নীলা কপৌটোৰ বৰণ আকৌ কিচকিচিয়া কলা হ'ল। তেওঁলোকৰ বৰ বেজাৰ লাগিল। দেখে যে ওচৰতে পোহৰ কুঁৱৰী। কুঁৱৰীও মিচিকিয়াই হাঁহি থিয় দি আছে। পোহৰ কুঁৱৰীক দেখি তিলে ক'লে, চাওকচোন বাইদেউ, মোৰ নীলা কপৌটো কলা হ'ল। তেওঁ ক'লে, তিল, বেজাৰ নকৰিবা। ককা দেউতাৰা আৰু আইতাৰক দেখি তুমি সুখ পোৱা নাছিলানে? এদিনলৈ এই সুখেই তোমাক নজুৰিছেনে? তোমাৰ চৰাইটোকো আকৌ নতুন জীৱ দিলা। ইয়াত তুমি সন্তোষ পোৱা নাইনে? তেওঁলোক আকৌ ওলাল নীলা চৰাই বিচাৰি। এইবাৰ কুঁৱৰীয়ে তেওঁলোকক এন্ধাৰৰ ৰাজ্যলৈ পঠালে। এইদৰে সকলোটি গৈ আছে। গৈ এন্ধাৰ ৰাজ্য পালেগৈ। সকলো আন্ধাৰ। তাত এটা জকমকীয়া সোণৰ ঘৰ।
তেওঁলোক তাত সোমালগৈ। ঘৰটোৰ ভিতৰত এখন সোণৰ সিংহাসন। ঘৰৰ ভিতৰত এগৰাকী তিৰোতা বহি আছে। তেওঁৰ মেখেলাখন কলা বৰণীয়া হলেও এন্ধাৰত জিকমিক কৰিছে। সিংহাসনৰ ভিতৰত এটা কলা মেকুৰী বহি আছে। কলা মেকুৰীটোৱে ল'ৰাহঁতক অহা দেখি নীলা চৰাইটো নিব বুলি আগতেই এন্ধাৰ কুঁৱৰীক সাৱধান কৰি দিলে। সৌৱা তিলতিলহঁত আহিছে আমাৰ নীলা কপৌটো নিবলৈ। মেকুৰীজনী আকৌ বৰ পেট কপটীয়া। তাইৰ মুখখন মিঠা, কিন্তু পেটটো তিতা। ল'ৰাহঁত ওচৰ চাপি অহা দেখি লৰি গৈ হাদৰি মাতিলে, আহা সোণহঁত, আহা এইফালে। মই আমাৰ কুঁৱৰীক কৈছো নহয় তোমালোক আহিছা বুলি। কুঁৱৰীয়ে যে তোমালোকক দেখি কিমান ৰং পাইছে। তিলতিল ওচৰ চাপি গৈ কুঁৱৰীক জনালে, আইদেউ, মই নীলা কপৌটো নিবলৈ আহিছো। মোক দুৱাৰৰ চাবিকাঠি দিবানে? হয়নে? বাৰু, তোমাৰ চিন কি? এয়া নহয়, মোৰ আঙঠি চাওক, এইটো মোৰ চোলা চাওক। কুঁৱৰীয়ে মুখখন উন্দোলাই পেলালে। যি হওক, চাবিকাঠি দি কলে, কিবা বিপদ দেখিলে নিজলৈ চাবা। প্ৰকাণ্ড ডাঙৰ ঘৰ। ইখন দুৱাৰ মেলে, সিখন দুৱাৰ মেলে, নীলা কপৌ নেপায়। এখন দুৱাৰ মেলি দেখিলে তাত কিছুমান ভূত প্ৰেত আছে। দুৱাৰ জপাই থলে। আন এখন মেলিলে দেখে তাত ৰণ দেৱতাই তৰোৱালখন ঘঁহি পিহি নিকা কৰি আছে। ওচৰত যাঠি, জোং আৰু আন আন ৰণৰ সঁজুলি। আন এখন দুৱাৰ মেলে দেখে যে তাত বেমাৰ আজাৰবোৰ আছে। দুৱাৰ মেলা মাত্ৰকে হাঁচিয়াই পানী লগা কাহ নামৰ সৰু ছোৱালী এজনী জঁপিয়াই আহিল। তিলতিলে লাহেকৈ দুৱাৰখন জপাই থলে। ক'তো নীলা কপৌ নাপায়। এইবাৰ সিংহাসনৰ পাছফালে থকা কোঠালিটোৰ দুৱাৰত তিলতিলে হাত দিলে। এনেতে এন্ধাৰ কুঁৱৰী তিলতিলৰ হাতখন ধৰিলেহি। নাই নাই, সেইটো কোঠালি নেমেলিবা। এইটো মেলিলে তোমাৰ আৰু ৰক্ষা নাই। ইফালে মিতিলে কান্দিবলৈ ধৰিলে। তিলতিল, দুৱাৰ নেমেলিবা। কুঁৱৰীয়ে হাক দিছে যেতিয়া দুৱাৰ নেমেলিবলৈ তেওঁক সকলোৱে হাক দিবলৈ ধৰিলে। আমাৰ সকলোকে বিপদত নেপেলাবা এতিয়া, বুলি মেকুৰীটোৱে কলে। সকলোৱে এইদৰে কোৱাত তিলতিলৰ মনত ভয় সোমালে। তথাপিও তেওঁ কলে, নাই, মই খুলিমেই। যোৱা, তোমালোকে সকলো মিতিলক লৈ আঁতৰ হোৱা। এইবোলাত সকলো যিমান সোনকালে পাৰে আঁতৰি পলাল। তিলতিলে ভয়ে ভয়ে চাবিকাঠি দুৱাৰত লগালে। দুৱাৰখন প্ৰথমতে মেল খোৱা নাছিল। পিছত হেঁচা দিওঁতে মুকলি হোৱাত তিলতিল আচৰিত হল। তেওঁ ভাবি আছিল, তাত চাগৈ ভয় লগা কত বস্তু দেখা পাব, কিন্তু দেখিলে তাত শুৱনি বাগিচা এখন। জোনৰ পোহৰত সকলো জিলিকি আছে। ফুলবোৰ তৰাৰ দৰে জিলিকি আছে। দেখে গোলাপ গছ এজোপাত নীলা মেঘে ছাতি আছে। তাত বহুতো নীলা কপৌ পৰি আছে। মিতিল মিতিল, আহা আহা, সকলো আহা। ইয়াত হেজাৰে হেজাৰে নীলা কপৌ আছে। হেজাৰ লাখ যিমান লাগে ধৰিব পাৰিবাহি। তিলতিলৰ মাত শুনি সকলো তালৈ লৰি আহিল আৰু নীলা কপৌ ধৰাত লাগিল।
ধৰি কুঁৱৰীক দিবলৈ সকলো লৰি যাবলৈ ধৰিলে। মেকুৰীক এন্ধাৰ কুঁৱৰীয়ে বৰ ভয়েৰে সুধিলে, আচল চৰাইটোকে নিলে নেকি? নাই, আচল নীলা কপৌটো সৌ তাত দেখিছো। ঢুকি নেপালে, বৰ ওখত আছিল। ইফালে ল'ৰাহঁত লৰি গৈ আছে কুঁৱৰীক নীলা কপৌ দিবলৈ। বাটত পোহৰ কুঁৱৰীৰ লগত দেখা হ'ল। তেওঁ সুধিলে, নীলা কপৌ ধৰিছানে? হয়, যিমান লাগে সিমান ধৰিছো। এইবোৰ ইয়াতে আছে। এইবুলি পোহৰৰ কোচ মেলি চাই যে চৰাইবোৰ মৰি আছে। সিহঁত আচলতে নীলাবৰণীয়া চৰাই নাছিল। জোনৰ পোহৰতহে নীলা দেখা গৈছিল মাথোন। আচল নীলা কপৌ তেওঁলোকে ধৰি আনিব নোৱাৰিলে। তথাপি ল'ৰাহঁত হতাশ নহৈ আগবাঢ়ি গ'ল। এনেতে কুঁৱৰীয়ে বাতৰি পঠালে যে দুপৰ ৰাতি মৰিশালিৰ কাষত আকৌ বিচাৰি চাব লাগিব। এদিন দুপৰ ৰাতি ওলাল। তেতিয়া আকাশত জোন ওলাইছে। মৰিশালিৰ ঘাঁহনি জোনাকত জিলিকি আছে। জোনৰ পোহৰে চাৰিওফালে মানৱ জীৱনৰ অন্তিম শয্যাৰ চিন চকুত পেলাই দিয়াত মিতিলৰ মনলৈ ভয় আহিল। তিল, মই যাওঁগৈ, মোৰ বৰ ভয় লাগিছে, মিতিলে ক'লে। ভনীটি, নেযাবা। হেহাই তিলে মাত দিলে। তেওঁৰো অলপ ভয় নলগাকৈ থকা নাছিল। মই এতিয়া আঙঠিটো সোঁহাতৰ পৰা হুলুকাই বাওঁ হাতত পিন্ধো। আমি মৃত আত্মা দেখিবলৈ পাম, তিলে ক'লে। নাই, তেনে কাম নকৰিবা, মই ইমান ভয় খাইছো, মিতিলে মাত লগালে। একো ভয় নাই, তিলে ক'লে। মই মৃতসকলক দেখিবলৈ একো ভয় নকৰোহে। বাৰু, চাব নালাগে, তুমি চকু মুদা। এইবুলি তিলে আঙঠিটো সিখন হাতত পিন্ধিলে। তেওঁৰো চকু মুদিবলৈ মন গৈছিল, কিন্তু কোনোমতে নিজকে চম্ভালি ৰাখিলে। অলপ পৰলৈ সকলো নিতাল। তাৰ পাছত যেন সকলো পিনে এটা সজীৱতাৰ চিন দেখা গ'ল। মৰিশালিৰ চিতাভস্মৰ পৰা যেন একোজোপা ফুলৰ গছ গজি উঠিল। ধুনীয়া ফুলবোৰ ফুলি উঠিবলৈ ধৰিলে। মৰিশালি গুচি যেন ফুলনি হৈ পৰিল। মিতিলে চকু মেলিলে। ক'তা মৰা মানুহবোৰ ক'ত? লাহেকৈ ফুচফুচাই ক'লে। তিলে চিঞৰি ক'লে, নাই হে, ইয়াত মৰা মানুহ নাই। ইয়াত চাৰিওফালে সজীৱতা, এখন ফুলনিহে দেখিছো, কিন্তু নীলা কপৌ ক'ত? তেওঁলোকে নীলা কপৌ বিচাৰি নেপালে। তেতিয়া তেওঁলোক ওলাল ভৱিষ্যতৰ ৰাজ্যত। গৈ আছে, গৈ পালে এটা নীলবৰণীয়া কাৰেং। তেওঁলোক ভিতৰলৈ সোমাই গ'ল। এটা বৰ প্ৰকাণ্ড কোঠালি। তাত বহুতো কেঁচুৱা আছে। তেওঁলোক ৰৈ আছে পৃথিৱীত জন্ম পাবলৈ। 100,000 লাখ কেঁচুৱা তাত এইদৰে আছে। সকলোৱে নীলবৰণীয়া কুঁৱলীৰ দৰে পোছাক পিন্ধি আছে। কিছুমানে উমলি আছে, কিছুমানে লৰি ফুৰিছে, কিছুমানে কথা পাতি আছে, কিছুমানে টোপনিয়াই আছে, কিছুমানে ভৱিষ্যতলৈ কি আৱিষ্কাৰ কৰিব পাৰিব তাৰ বাবে যত্ন কৰি আছে। ইয়াৰ চাৰিওফালে বতৰ যেন নীলবৰণীয়া। আমি কলৈ আহিলো? তিলে সুধিলে। আমি এতিয়া ভৱিষ্যতৰ ৰাজ্যত, পোহৰ কুঁৱৰীয়ে মাত দিলে। আমি বোধ কৰোঁ ইয়াত নীলা কপৌ পাম। পোহৰ কুঁৱৰীয়ে এইবুলি কোৱাত কিছুমান কেঁচুৱা আহি তেওঁলোকৰ চাৰিওফালে থিয় হ'ল
লাগি সকলোৱে তিলতিল আৰু মিতিলৰ ফালে চাই আছে। এইবোৰ দেখোন জীয়া ল'ৰা ছোৱালী। চোৱাহি, জীয়া ল'ৰা ছোৱালী। সিহঁতে যি নতুন আৱিষ্কাৰ কৰিবলৈ পাঙিছিল সকলো আনি তিলতিল আৰু মিতিলক দেখুৱালে। চোৱা, মই কি কৰিছোঁ। এইবুলি সকলোৱে নিজৰ নিজৰ বস্তুবোৰ আনি দেখুৱাবলৈ ধৰিলে। এটি সৰু ল'ৰাই আহি দুয়োকে চুমা খাবলৈ ধৰিলে। মই তোমালোকৰ ভাইটি নহয়, মই অহা দেওবাৰে ঘৰলৈ যাম নহয়। তোমাৰ সৌমনত কি আছে বুলি তিলতিল আৰু মিতিলে সুধিলে। ইয়াত 3টা বেমাৰ আছে, সৰু আই, গ্ৰহণী আৰু পেলু। এই কেঁচুৱাটিয়ে মাত দিলে। তাৰপিছত তিলতিলে সুধিলে, তাৰপিছত তোমালোকক এৰি মই গুচি আহিম। তেন্তে আমাৰ তালৈ অহা কিয়? মিতিলে ক'লে, আমি যে নিজে বাছি ল'ব নোৱাৰো। এনেতে এটা শব্দ শুনা গ'ল। শব্দ শুনি তেওঁলোকে সেইফালে চালে। দেখে যে এখন দুৱাৰ মেল খাব ধৰিছে। সেয়া সময়। দুৱাৰখন মেল খালে। সময় দেৱতা সোমাই আহিল। চাই যে দুৱাৰৰ সিফালে এখন নৈ। পানীত এখন নাও ৰৈ আছে। নাও এৰিবলৈ আৰু বেছি সময় নাই। যাৰ যাৰ সময় হৈছে সাজু হৈছেনে? সময় দেৱতাই কঠুৱা মাতেৰে সুধিলে। এনেতে নীলবৰণীয়া কুঁৱলীৰ সাজ পিন্ধা কেঁচুৱা কিছুমান লৰি আহিল। এয়া, আমি সাজু হৈ ওলাইছো, তেওঁলোকে সকলোৱে একেলগে মাত দিলে। নাই নাই, এজন এজনকৈ, এইবুলি তেওঁ এজন এজনকৈ নি নাৱত তুলি ল'লে। পোহৰ কুঁৱৰীয়ে তিলতিল আৰু মিতিলক লাহেকৈ আঁতৰাই নি এটা চুকলৈ নিলে, য'ত সকলো দেখুৱাবলৈ ধৰিলে। সেই চুকৰ পৰা সকলো দেখা পায়, অথচ তেওঁলোকক কোনেও দেখা নাপায়। নাও এৰি দিলে। কেঁচুৱাবিলাকে আহিলো দেই, আহিলো দেই, শুন্তি মোৰ চিন ৰাখিবা দেই, অকন্তি মোক নেপাহৰিবা। নাৱত এইজাক কেঁচুৱাই চিঞৰিবলৈ ধৰিলে। এনেতে পালোহি, হৌৱা পৃথিৱী, হৌৱা পৃথিৱী বুলি মতা কেঁচুৱাবিলাকৰ মনৰ ক্ষীণ সুৰ এটা শুনা গ'ল। দূৰৈৰ পৰা এটা আনন্দৰ ধ্বনি বতাহত ভাহি আহিল। তিলতিলে এইটো কি বুলি সুধিলে। পোহৰ কুঁৱৰীয়ে ক'লে, মাকহঁত আহিছে নিজৰ নিজৰ কেঁচুৱাক সাদৰি ল'বলৈ। এনেতে সময় দেৱতা আহি আকৌ সেইখিনি পালে। পোহৰ কুঁৱৰীয়ে ক'লে, পলোৱা পলোৱা, সোনকালে নীলা কপৌটোলৈ। তিলতিল, তুমি আগবাঢ়া। এইবুলি তেওঁ তিলতিলৰ হাতত এটা ধুনীয়া নীলা কপৌ দিলে। তেওঁলোক দুৱাৰদলি পাৰ হ'বলৈ ধৰিলে। এনেতে সময় দেৱতাই চকু পকাই খেদি আহিল। সময় দেৱতাৰ এই উগ্ৰ মূৰ্তি দেখি পলাব ধৰোঁতেই চৰাইটো হাতৰ পৰা উৰি পলাল। ইমান ঘূৰি পকিও তেওঁলোকে সুখ আৰু আনন্দৰ প্ৰতিমূৰ্তি নীলা কপৌ ক'তো নেপালে। কত ঠাইত যে তেওঁলোকে বিচাৰিলে ক'তো নীলা কপৌ নেপালে। এনেতে সকলোৱে সাৰ পাই উঠি দেখে যে নিজৰ বিচনাতে শুই আছে। মাক ৰৈ আছেহি। তেওঁলোকৰ এই পজাঘৰটোও আছে। যি বস্তু পাবলৈ ইমান হাবাথুৰি খাই ফুৰিছে, সি নিজৰ ঘৰে ওলালহি। মানৱ জীৱনটো তেনেকুৱাই হয়। সুখ সুখ বুলি মানুহে হাবাথুৰি খাই ফুৰে, কিন্তু সুখ যে নিজৰ অন্তৰতে আছে তালৈ কোনোৱে মন নকৰে। ধন্যবাদ।